Hello and welcome back to my YouTube channel. Namaskar, আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আকাশত শূন্যতা তুমি ৰ'দৰ পিঠিত তুমি বৰষাৰ চিঠিত তুমি ফুলৰ স্নিগ্ধতা তুমি বুকুৰ স্পন্দনত তুমি যে তুমি প্ৰহেলিকা বৰ্ণময় মায়া। যদিহে আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই দেন প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা নটিফিকেশ্যন বেলটো অন কৰি দিব সো দ্যাট মই যেতিয়া ভিডিঅ' আপলোড কৰোঁ আপোনালোক নটিফাই হৈ যায় আৰু যিসকলে সাবস্ক্ৰাইব কৰিছে সেইসকলক বহুত বেছি ধন্যবাদ। এতিয়া পাইছে 3:30 আৰু মই আজি যাম জাজৰি মোৰ পেহীৰ ঘৰলৈ। মোৰ বা ভিনদেউহঁত আহিছে, গতিকে আমি আৰু মোৰ বেলেগ সৰু পেহী মাজু পেহী আমি গোটেইখিনি যাম আজি জাজৰিলৈ। কাইলৈ আচলতে পেহীহঁতৰ ঘৰত নাম পাতিছে, গতিকে তালৈ যাবলৈ আমি ৰেডি হৈ গ'লোঁ। আমি এতিয়া ফাৰ্ষ্ট গৈ আছোঁ নগাঁও, তাতে কিবা কিবি অলপমান বজাৰ আছে বাহঁতৰ, সেইখিনি কৰিব আৰু তাৰপাছত আমি ডাইৰেক্টলি যাম জাজৰি। গতিকে আপোনালোকে চাই থাকক নগাঁৱত কি কি কৰোঁ কি কি নকৰোঁ অকণমান দেখুৱাবলৈ চেষ্টা কৰিম, চাই থাকক। আমি পাই গ'লোহি নগাঁও। মানে এনেকুৱা বেছি গৰম উঠিছে নহয়। পেহীহঁত গৈছে চকুৰ মানে এডভান্স আই কেয়াৰ বুলি কয়, তাতে গৈছে কিবা চশমাৰ কিবা এটা কৰিবলৈ। চকুৰখন কি হ'ব, চকুৰ এইটো চেণ্টাৰ হ'ব ন বা চকুৰ ইয়াত বহে, মানে এখন ফাৰ্মাচী টাইপ হ'ব নেকি চকুৰ ন। মুঠতে এডভান্স আই কেয়াৰ বুলি কয় আৰু তাতে গৈছে কিবা চশমা কিবা ঠিক কৰিব। তো মই আৰু বা গাড়ীত বহি আছোঁ। মানে ফাৰ্ষ্ট আহিলোঁ, আহি পেলাই কিবা কামত অ'ত ৰখিছোঁ তেনেকৈ ৰখি আহি আছোঁ। মানে বুজাব নোৱাৰাকৈ গৰম উঠি গৈছে, কিবা লাগি গৈছে মানে। এতিয়া আৰু কিবা কিবি আছেগৈ, এতিয়া নাজানো আৰু ক'ত যাম ক'ত ৰখিম কি কৰিম আৰু কিমান কি বজাৰ কৰিবলৈ আছে নাজানো আৰু। আজি এনেকুৱা লাগিছে মানে আমি কথা পাতিছোঁ যে জাজৰি গৈ পোৱালে মানে 8টামান বাজিব নেকি, ঠিক নাই না। মানে বজাৰ কৰি শেষেই হোৱা নাই তাৰমানে, এটা পাছত এটা আৰু বস্তুবিলাক একবাৰ মানে এখনতে পালে ভাল নাপায় যে অ'ত ত'ত ৰখি কৰি থাকি পেলাই মানে কৰি পেলাই আহি থাকিব লগা হৈছে। সেইকাৰণে মানে দেৰিও লাগে আৰু বিশেষকৈ গৰমটোত বহুত বেছি অশান্তি লাগে। বাৰ ল'ৰাটোতো কান্দি কিবা হৈ গৈছে আৰু আমাৰেই অসহ্য লাগিছে, কিন্তু বহুত সৰু ন, তাৰতো আৰু বেছি অশান্তি লাগিব। তো এতিয়া আমি ইয়াৰ পাছত যাম ডাইৰেক্ট ভাগাপিটি যাম নেকি ন, নাযাম ফুচকা খাম। ফুচকা খাম, বায়ে কৈছে ফুচকা খাম। মানে গৰম উঠক যি নহওক আৰু নগাঁও মানে কি আৰু কলেজৰ পৰা আহিলেও হওক বেলেগ খাওঁ নেখাওঁ ফুচকা মানে খামেই আৰু মানে। গতিকে আমি এতিয়া ফুচকা খাম, ক'ত খাম নাজানো, ভিনদেউক ক'ম আৰু ক'ত ৰখাইগৈ খাম। আৰু এনেইতো ফুচকা মই ষ্টেডিয়াম মাৰ্কেটৰ সেইখিনিতে মানে বেছিকৈ মানে আমি বেছিকৈ খাওঁ তাৰমানে, কলেজৰ পৰা আহি পেলাই সেইখিনিতে বেছিকৈ খাওঁ। গতিকে আজি ভিনদেউক ক'ত ৰখাইগৈ নাজানো আৰু, গতিকে যাওঁ কওঁ ভিনদেউক ক'লে নিয়ে ফুচকা খুৱাবলৈ, ভিনদেউৱে জানিব আৰু। আমি এতিয়া আহি আছোঁ নগাঁৱত, ভিনদেউৱে ফুচকা খোৱালে, ফুচকা খালোঁ। এতিয়া তেল ডিপুত ৰখাইছে, তেল ভৰাব আৰু তাৰপাছত ক'তো ৰখি চিষ্টেম নাই, ডাইৰেক্ট গৈ পেলাই একদম জাজৰিত নামিমগৈ। গতিকে আপোনালোকক ডাইৰেক্ট গৈ পেলাই জাজৰিত লগ পাম। বহুত সময়ৰ মূৰত আচলতে কালি আমি জাজৰি মানে কৈছিলে জাজৰিলৈ আহি আছিলোঁ বুলি, আৰু তাৰমানে আহি পেলাই পাওঁতেই তাৰমানে বহুত সময় হৈ গ'ল। আৰু তাৰপাছত কালি মই মানে ভেকচিন লৈছিলোঁ 2nd ড'জ, যাৰ কাৰণে তাৰমানে মোৰ বেলেগ একো হোৱা নাই। এই হাতখনৰ মানে বহুত বেছি বিষ, মানে এনেকৈ দাঙিব মানে পৰা নাই বা মানে বহুতেই বেছি বিষ। কিন্তু ফাৰ্ষ্ট ড'জৰ নিচিনা হোৱা নাই যেনিবা। ফাৰ্ষ্ট ড'জততো মানে শিক্ষা দি দিছিলে আৰু মানে মোৰ এনেই জীৱনত মানে প্ৰথমবাৰ এনেকৈ গা বেয়া হৈছিলে সেই ক'ভিডৰ ফাৰ্ষ্ট ভেকচিন লওঁতে। তাৰমানে জ্বৰ মূৰত উঠিছিলে, সি মানে ঘৰৰ মানুহে ভয় খাই গৈছিলে। ভাইটিয়ে কৈছিলে তই কিয় ভেকচিন ল'লি বুলি মানে এনেকৈ ক'ব লগা আছিলে, ইমানেই বেছি গা বেয়া লাগিছিলে। তো ভয়ো খাই আছিলোঁ 2nd ড'জতো তেনেকুৱা হ'ব পাৰে বুলি, কিন্তু নহ'লে যেনিবা। কিন্তু হাতখনৰ বিষ এটা আছে, সেইটো বাৰু বেজি ল'লে নৰ্মেলি থাকেই আৰু সেইটো আছে মোৰো। তাৰপাছতে সেয়াই আজি ইয়াতে নাম পাতিছে, অলপ পাছতে ইয়াতে নাম হ'ব, মই দেখুৱাম বাৰু নামৰ কিছু দৃশ্য আপোনালোকক দেখুৱাম। এতিয়া মোৰ ওচৰত আছে ৰিয়ান, আহা এইফালে আহা, হাই কৈ দিয়া। এতিয়া এতিয়া কেইটামান কথা ক'ব। ধুন মোবাইলত কি নাই, মোবাইলত কি নাই, নেটৱৰ্ক নাই। তুমি মামাম খালা, কিহেৰে খালা? হা কিহেৰে খালা? আলু। সি মানে আজি
ইয়াতে আছে সকাম পাতিছে গতিকে মানে ভাত খোৱা নাই আৰু তাক আলু দি পেলাই কিবা অকণমান বনাই দিলে খিচিৰি টাইপত সি সেইটোকে মানে ক'ব পৰা নাই গতিকে আলু বুলি কৈ থৈছে আৰু কি ক'বা তুমি এয়া কাৰ ঘৰত আছা কাৰ ঘৰত আছা কাকাৰ ঘৰত ঋষি মামা ক'ত আছে জাজৈ না তোমালোকহে আছা ঋষি মামা ক'ত আছে ঋষি মামাই ককাই মামীয়ে পুৰণিগুদামত আছে হয়নে আকৌ তোমাৰ ঋষি মামালে মনত পৰিছেনে কিয় নাই পৰা হা কি মুনু কিটো ধুন দাদা ক'ত আছে তুমি ধুন দাদা ক'ত আছে জাজৈত আছে নামি দিয়া মই দুখ পাইছোঁ ভৰিটোত আইও মোক চুমা এটা দি দিয়া মাতা দি দিওঁ বাই বাই দি দিয়া বাই বাই দি দিওঁ বাই বাই দি দিওঁ বাই বাই গতিকে অকণমান পাছত ইয়াতে নাম হ'ব আমাৰ ৰিয়ানেও আজি নাম গাব ন কেনেকৈ নাম গাবা তেনেকৈ নাম মই ইয়াত নামলৈ যাবলৈ ৰেডি হৈ গ'লোঁ পেহীয়ে গ'লে চাদৰ মেখেলা এযোৰ পিন্ধাম বুলি গতিকে চাদৰ মেখেলা এযোৰ পিন্ধিলোঁ পিন্ধি পেলাই এতিয়া নামত বহিমগৈ গতিকে আপোনালোককো নাম দেখুৱাম এইজনী হৈছে কৃপা গতিকে সকলোৱে জল্দি জল্দি ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কিবা ক'বা চেনেলটোৰ নামটো কৈ দিয়া আছামিজ ব্লগাৰ কৰিমা আছামিজ ব্লগাৰ গৰিমা তাইৰ চেনেলটো সকলোৱে গৈ পেলাই ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব গতিকে ব'লক এতিয়া আপোনালোকক নাম দেখুৱাম নাম শেষ হ'ল তাৰপাছতে প্ৰসাদ খালোঁ খাই পেলাই ভাবিছোঁ ব্লগটো সামৰি পেলাওঁ গতিকে আপোনালোকৰ যদি আজিৰ ব্লগটো ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আমাৰ ধুনধুনে আজি নতুনকৈ বস্তু এটা পাইছে কি পাইছে বাইকখন দেখাই দিয়া বাবা টাটা দি দিয়া এতিয়া চবকে গুড নাইট কোৱা গুড নাইট বাই বাই লাভ ইউ কৈ দিয়া চবকে লাভ ইউ কৈ দিয়া Bye bye.